হেল্ল' বন্ধুসকল, আজি আমি বজাৰ আহিছোঁ ধনতেৰাছৰ। আজি কিবা এটা লওঁ বুলি ধনতেৰাছ বুলি আৰু কিবা কিবি কিনো। আজি অলপ বেছি দাম কৈছে নিচিনা লাগিছে দেই। বাচন বৰ্তনবিলাক দাম কৈছে। অকণমানিকেইটাও ইমান দাম। কিমান 65 আহি কেনে লৈ যাম ন, আহি কেনে লৈ যাম। তামাম ভিৰ তই মোক কি কৰে। ধনতেৰাছত বোলে ঝাৰু কিনিব লাগে। ঝাৰু দুটামান ল'ব লাগিব। আজি এইকেইটা ঝাৰু চাই লওঁ আৰু ক'ৰবাত যদি পাওঁ চাই থাকোঁ। পূৰা ফটকা বিকিছে। বাপৰে ইমান ভিৰ, দুৰ্গা পূজাৰ নিচিনা লাগি গৈছে। ইমান মানুহ, চব বহুত মানুহ। এইবাৰ আমি ল'ব আহিলোঁ ঝাৰু ল'ব লাগে বোলে ধনতেৰাছ দিনা। এতিয়া আমি দুজনে ঝাৰু লৈ লওঁ। তামাম ভিৰ কোনফালে শুন না, ইয়াৰ পৰা আমাৰ এতিয়া ঝাৰু লৈ হৈ গ'ল। এতিয়া যাম কেটলা মাৰ্কেট ফালে। ব'লক। তামৰ ন কিমান কৈছে? আজি বহুত দাম চব। হয় জানো তামোল? হয় জানো? একেইটো লাগিছে। আমাৰ বজাৰ চজাৰ কৰি হৈ গ'ল। এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু যোৱাৰ আগতে আমি পাপৰি চাট খাই লওঁ, তাৰপিছতে ঘৰলৈ গৈ থাকোঁ।